নমস্কাৰ দৰ্শক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ মাৰামাৰি লেফলৈ। আজি আমি কথা পাতিম এটা বিশেষ ভাইৰাছৰ ওপৰত, যিটো ভাইৰাছ কৰোনা ভাইৰাছ নামেৰে প্ৰচলিত হৈছে, সমগ্ৰ ভাৰতবৰ্ষৰ তথা বিশ্বজুৰি প্ৰচলিত হৈ পৰিছে। ইয়াৰ বিষয়ে বহুত মানুহে কৈছে যে ব্ৰইলাৰৰ পৰা কৰোনা ভাইৰাছ আহিছে বুলি। সেইবাবে আমি আজি ব্ৰইলাৰ সন্থাৰ সভাপতিক আমাৰ ষ্টুডিঅ'লৈ মাতিছোঁ আৰু তেখেতে আহি পাইছে। আহক। পোনপ্ৰথমে আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, লগতে ধন্যবাদ। আমি এটা কথা আপোনাক সুধিব বিচাৰোঁ যে বহুত লোকে কৈ আছে যে ব্ৰইলাৰৰ পৰা কৰোনা ভাইৰাছ আহিছে আৰু ব্ৰইলাৰ মুৰ্গী বহুতে খাব বাদ দিছে। ব্ৰইলাৰৰ কিবা আছে নেকি এনেকুৱা কৰোনা ভাইৰাছ? ব্ৰইলাৰত কিবা ভাইৰাছ আছে নেকি যিটো ভাইৰাছৰ দ্বাৰা মানুহ মৃত্যুৰ মুখত পৰিব পাৰে? যে শুনিব পাইছোঁ কৰোনা ভাইৰাছ হ'লে মানুহ 3-4 দিনৰ ভিতৰত মৃত্যুৰ মুখত পৰে। ব্ৰইলাৰত এনেকুৱা কিবা আছে নেকি? ভাইৰাছৰ কিবা আছে নেকি? আপোনাৰ মুখৰে আমি স্পষ্টভাৱে শুনিব বিচাৰোঁ, ৰাইজে শুনিব বিচাৰে। নাই, কৰোনাৰ লগত আমাৰ কোনো হাত নাই, কৰোনাৰ লগত আমাৰ কোনো সম্পৰ্কও নাই। আমাৰ ওপৰত মিছা অভিযোগ জাপি দি আমাক নিশেষ কৰাৰ প্ৰচেষ্টা চলাইছেতো। মই এটাই কথা ক'ব বিচাৰোঁ যে যদি কোনোবা এজন ব্যক্তিয়ে প্ৰমাণ কৰি দিব পাৰে, মই আজিয়ে ব্ৰইলাৰ সন্থাৰ সভাপতিৰ পদত্যাগ কৰিম। এখেতে এটা কথা স্পষ্টভাৱে কৈছে যে যদি কোনোবা এজন ব্যক্তিয়ে প্ৰমাণ কৰি দিব পাৰে যে ব্ৰইলাৰৰ পৰা কৰোনা ভাইৰাছ আহিছে বুলি, আজি ব্ৰইলাৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিম বুলি মন্তব্য দাঙি ধৰিছে। আৰু আপোনালোকে ইমান চিন্তা নকৰে, আমাৰ মাজত ব্ৰইলাৰ সন্থাৰ সভাপতি আছে, আপোনালোকে ব্ৰইলাৰ খাই চাওক, ব্ৰইলাৰৰ পৰা কোনো কৰোনা অহা নাই, ময়ো খাম, আপোনালোকে খাওক। ধন্যবাদ, বাই বাই।